গুড মৰ্নিং। আজি আমি পঢ়িম ইংলিছ গ্ৰামাৰৰ দ্বিতীয় খণ্ড। তেনেকে হলে নহব দেই, আমি শিকিবলৈ প্ৰয়াস কৰিব লাগিব। বাৰু গ্ৰামাৰটো অকণমান পাছলে কৈছো। আমি তেন্তে এতিয়া পঢ়ো অকণমান জেনেৰেল নলেজৰ বিষয়ে। বাৰু দেখিলে লেখিম নহয়। এয়া প্ৰথমতে তোমালোকে কোৱাচোন ভাৰতৰ এনেকুৱা দুটামান চিষ্টেমৰ বিষয়ে যিকেইটা চিষ্টেম অন্য দেশত নাই। তেনে বুলি কোৱা। আমাৰ ভাৰতত এনেকুৱা কেইটামান চিষ্টেম আছে যিকেইটা চিষ্টেম অন্য দেশত নাই। যেনে ফোনত কথা পাতি থাকিলে যদি আৱাজটো ভালদৰে নাহে তেন্তে ফোনটো কাটি আকৌ এবাৰ ৰিকল কৰিলে কলে স্পষ্টকে শুনা পোৱা যায়। আমাৰ ভাৰতত মাক দেউতাকে যদি সৰু সৰু বাচ্ছাবিলাকক কিবা কাৰণত পিটে আৰু বাচ্ছাবিলাকে যদি কান্দে মনে মনে থাকিবলৈ কোৱাৰ পাছতো যদি মনে মনে নাথাকে তেন্তে মনে মনে থাকিবৰ কাৰণে সেই বাচ্ছাবিলাকক আৰু বেছিকে পিটা হয়। আমাৰ ভাৰতত টিভি ৰিমটে যদি কাম নকৰে তেন্তে সেই ৰিমটটো কৰবাত ঢাক ঢাককে ঢুকিয়া হয়, নাইবা বেটাৰী কেইটা খুলি দাঁতেৰে কামুৰি আকৌ ৰিমটটোত লগাই তেতিয়া ৰিমটটো কাম কৰিবলৈ লয়। অকে কি চিষ্টেম কৈছা তোমালোকে? গোটেইবোৰ দেখোন ৰিয়েলিটি আছে। দিছ ইজ ইণ্ডিয়া। আৰু আমাৰ অসমত কি হয়? ৰাতি যদি কেনেবাকে কাৰোবাৰ ঘৰত কাৰেণ্টটো গুচি যায় তেন্তে সেই ঘৰৰ মানুহে বাহিৰলৈ ওলাই চাইগে বেলেগৰ ঘৰত কাৰেণ্টটো গ'ল নে আছে। আমিয়ে চাওঁগৈ ল'ৰাহঁত। য'ত পূৰ্বতে মিছা কথা কলে ঠেং চুটি হয় বুলি এটা বেলেগ ধৰণৰ ডাকৰ বচন আছিল। য'ত পূৰ্বতে পৰীক্ষাৰ আগত ভাত খাওঁতে গোল গোল আলুগুটি নাইবা কণী খাই গলে পৰীক্ষাত শূন্য পায় বুলি এটা বিশ্বাস আছিল, লোকবিশ্বাস। য'ত আগতে ফল মূলৰ গুটি খাই পালে সেই গুটিটো পেটত গছ গজে বুলি এটা বিশ্বাস আছিল, লোকবিশ্বাস। নকবা এইবিলাক কথা, আমিও ভয় খাইছিলো। অৱশ্যে এইবিলাক আজিকালি নাই। যি কি নহওক অন্য এটা বিষয়লৈ আমি গৈছো। এইবাৰ মোৰ এটা বৰ বেলেগ ধৰণৰ প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ জাতিৰ পিতা কোন? কোনে অসমীয়া জাতিক বচাব পাৰিব? 1 হিমন্ত বিশ্ব শৰ্মা, 2 অখিল গগৈ, 3 গৌৰৱ গগৈ, 4 লুৰিণজ্যোতি গগৈ। বচাব কোনে অসমীয়া জাতিক? কোনে পাৰিব বচাবলে? আমি উত্তৰ নিদিওঁ ছাৰ। আমি উত্তৰ দিলে গোটেই কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ যাব না। এই উত্তৰটো আমাৰ ৰাইজে দিব। গাইজ আপোনালোকে কমেণ্ট কৰক। ছাৰে সোধা প্ৰশ্নটোৰ উত্তৰ কমেণ্টত লিখক। তেনেকেও পাৰি, আনচাৰ মুঠতে লাগে। সেইটোৱে বেষ্ট হ'ব ছাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কোনেও নলগাব জেং। আনচাৰ দিব কমেণ্টত খেচেক খেচেক খেচেক। অকে ঠিক আছে। নিৰ্বাচন বুলিবোৰ কলে ৰাজনৈতিক নেতা বুলি কলে তহঁতৰ কেনেকুৱা ধৰণৰ ধাৰণা এটা আহে? ধাৰণা কি আহিব ছাৰ? ভালত ভাল, বেয়াত বেয়া। যোনে ভাল ভাল, যোনে বেয়া বেয়া। এনেই ৰাজীৱ খদিয়া ডাঙৰীয়াই গোৱা এটা গান গাবলৈ পাৰি। কেনেকুৱা? নিৰ্বাচনৰ গান, উথল পাথল গা, আকৌ নিৰ্বাচন, সকলোৱে জয়ৰ্পণ, বহুতেই বিলাব ধন, দেশত আকৌ হব ঘোষণা, ৰাইজৰ ভুলাব মন, দেশত আকৌ হব ঘোষণা, ৰাইজৰ ভুলাব মন। আহিব নেতা, বহিব নেতা, শুহিব দুখীয়াৰ তেজ, এনেকৈয়ে চলিব ৰাম ৰাম।
সঁচা গান কিন্তু বৰ পেলাক আছিলে, পেলাক পেলাক পেলাক, সকলোকে ধুই গৈছিলে। যি কি নহওক ছাৰ, সকলো একেই। হে আহি আছে আকৌ নিৰ্বাচন। তেন্তে আমি আগবাঢ়ো ক্লাছটোৰ অন্য দিশলৈ। গ্ৰামাৰৰ দ্বিতীয় পাৰ্ট এনে অকণমান চাওঁ, কাইলৈ সম্পূৰ্ণ কৰিম। হ'ব ছাৰ, হ'ব ছাৰ। ঠিক আছে, আমি চাব লাগিব এই গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে ভাৰ্ব, যাক অসমীয়াত ক্ৰিয়া বুলি কয়, যিটোৱে কৰা নাইবা হোৱা বুজায়। বঢ়িয়া বঢ়িয়া। এতিয়া গ্ৰামাৰৰ ভাৰ্বৰ বিষয়ে তোমালোকে কি কি জানা কোৱাচোন। সেইটো ছাৰ ভাৰ্ব মানে কৰা নাইবা হোৱা বুজায়। তো যেনে ইংৰাজীত ডু মানে অসমীয়াত কৰা, গো মানে যোৱা, ৰাইট মানে লিখা, কাম মানে অহা, আৰু চিট মানে বহা, প্লে মানে খেলা, সেইবোৰে নহয় জানো? সেইবোৰে ভাৰ্ব। তো যি কি নহওক এইবোৰ হৈছে ভাৰ্ব, তোমালোকে জানা। তো সময় হৈছে আমি অন্য এটা ক্লাছত ভাৰ্বৰ বিষয়ে একদম ডিটেইলছত কথা পাতিম। গতিকে আজি ক্লাছটো আমি ইমানতে খতম কৰিছো নে? একদম ছাৰ, একদম একদম একদম। তেন্তে বাই বাই।